শ্ৰী মণিপুৰী আই থান বৰমুঠৰি খলিহামাৰী ধেমাজি ঢকুৱাখানা। এইখন হ'ল মা মণিপুৰী থান। এইখনে মা মণিপুৰী এখন বিশেষ এখন আই থান বুলি কৈছোঁ। সেইকাৰণে এইটো কাৰণে বিশেষ আই থান বুলি কৈছোঁ। বিশেষকৈ আমাৰ ধেমাজি আৰু লখিমপুৰ যিসকল বিশেষকৈ ব্যক্তি ধেমাজি লখিমপুৰ ব্যক্তিসকলে জানে। বিশেষকৈ এইখন হ'ল মা মণিপুৰী আই থান। মা মণিপুৰী আই থানখন বিশেষত্ব কি বিশেষকৈ ক'ব নালাগে। ধেমাজি ডিষ্ট্ৰিক্ট আৰু লখিমপুৰ ডিষ্ট্ৰিক্টৰ বাসিন্দাসকল বিশেষকৈ নক'লে হ'ব। কিমান এটা মানে মহত্ব থকা এখন আই থান। আপোনালোকৰ যি মনৰ কামনা থাকে, যি মনৰ কামনা বিচাৰি আপোনালোকে আই থানখনলৈ আগবঢ়াই সকলো ধৰণৰ মনৰ কামনা পূৰণ হোৱা দেখা পোৱা যায়। আমাৰ সকলো এই অঞ্চলৰ মানুহে জানে। যিসকলে নাজানে তেখেতলোকক কৈছোঁ। বৰ্তমান আহি মই আজি বিশেষ এটা ভাড়াত আহিলোঁ। যিহেতু মই কৈছোঁ এটা নতুন গাড়ী লৈ আছিলোঁ। নতুন গাড়ী আজি মই ভাড়াত আহিছিলোঁ। ভাড়াত এই মা মণিপুৰী থানলৈ আহিলোঁ। মোৰ এটা সৌভাগ্য হ'ল থানলৈ অহা এই ভাড়াটোৰ লগতে। গতিকে আজি থানখনৰ সবিশেষ ভিতৰৰ পৰিৱেশটো দেখাম আৰু থানত মোৰ লগত অহা ভাড়া দিয়া যিসকল ব্যক্তি যিসকল ভাড়া দিয়ে তেখেতলোকে কি কৰে মই সম্পূৰ্ণ আপোনাৰ দেখুৱাম। তাৰ আগতে মই মন্দিৰটোৰ আগত সোমোৱাৰ আগতে এটা দান পাত্ৰ দেখা পাইছোঁ। দান পাত্ৰটোত মন্দিৰটো সোমোৱাৰ আগত দান পাত্ৰটো কিবা এটা দান এটা আগবঢ়াই লওঁ। যিহেতু নতুন গাড়ী লৈ আহিছোঁ, মই এই দান পাত্ৰটোত মই 20 টকা এটা আগবঢ়াই দিছোঁ। কম পৰিমাণে হ'লে 20 টকা এটা ভৰাইলোঁ। এতিয়া মই মন্দিৰৰ ভিতৰৰ পৰিৱেশটোলৈ যাম। ভিতৰৰ পৰিৱেশটোলৈ গৈ আপোনালোকক সম্পূৰ্ণ ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ আগতে মই আপোনালোকক মোৰ চিনাকি দিলোঁ। নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মই আপোনালোকক সকলোকে মোৰ মুন আই টু জেড চেনেলটোলৈ স্বাগতম জনাইছোঁ। তেতিয়াহ'লে ব'লক মই আপোনালোকক সম্পূৰ্ণ ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বিশেষকৈ মানে কি আজি ইমান আমি ইয়াত ভক্ত সমাগমৰ ভিৰ দেখা পোৱা নাই। যিহেতু বিশেষকৈ বন্ধ বাৰ জেনেৰেলি আহিব লাগে। দেওবাৰ বাৰত যদি জেনেৰেলি আপোনালোকে যদি ইয়ালৈ আহে, আপোনালোকে যিবোৰ ইয়াত খাবৰ কাৰণে যিবোৰ জেগা আছে আপোনালোকে জেগা নাপায়। আৰু যদি বন্ধ বাৰত আহে আপোনালোকে একদম ৰাতিপুৱা পুৱা ভাগতে আহিব লাগিব। তেতিয়াহে আপোনালোকে ইয়াত খাবলৈ জেগা পাব নে কি? হয়। আৰু ইয়াত মানে খোলা বাৰবিলাকত যিহেতু চব অফিচ কাছাৰী খোলা থাকে, হয়, সকলো মানুহ ইয়াত আহিব নোৱাৰে। কিন্তু বন্ধ দিনটোত মানুহ ইয়াত সমাগমটো বহুত হয়, বহুত বেছি ভক্তৰ সমাগম বহুত হয়। হয়। আৰু কাৰণে আমাৰ যিবিলাক মানে খোৱা জেগা আছে ঠাইবিলাকত মানে অভাৱ হয়, ঠাইৰ অভাৱ হয়। গতিকে এনেকৈ সোনকালে আহিব লাগিব। মানে যদি আপোনালোকে মানুহৰ সমাগমৰ মাজত যদি খাওঁ বুলি ভাবে, ফূৰ্তি কৰিম বুলি ভাবে, তেতিয়াহ'লে বন্ধ বাৰত আহক। যদি অপেনলি যদি এনেই ধুনীয়াকৈ খাই যাওঁ বুলি ভাবে, যদি আপোনালোক শৰাই আগবঢ়ায়, তেতিয়াহ'লে এনেকৈ খোলা বাৰত আহিব পাৰে। খোলা বাৰত আহিলে ইয়াত চব ফ্ৰী থাকে। জেনেৰেলি বন্ধ বাৰত আহিলে বহুত বেছি সমাগম হয়, বহুত মানুহৰ ধোঁৱা চোৱা বহুত হয়। সেই পৰিৱেশৰ বিষয়ে জানে। তেতিয়াহ'লে ব'লক মই আজি সম্পূৰ্ণ অলপ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। জ্ঞানদীপে বৰ্তমান হাঁহ পোৱাৰ পৰা ব্যস্ত। হাঁহ এটা পুৰি দিয়াৰ লগে লগে হাঁহৰ যিটো গোন্ধ ওলায়, সেইটো জ্ঞানদীপ নে কি? একদম এইটো মজাই বেলেগ। সাংঘাতিক। আৰু হাঁহ মাংসটো একচুৱেলি হাঁহটো এনেকৈ নুপুৰিলে একচুৱেলি টেষ্ট নালাগে। অকল হাঁহ বুলিয়ে নহয়, হাঁহ কুকুৰা পাৰ যিকোনো বস্তু পুৰি দিয়াৰ পিছত যিটো মজা, সেই মজাটো একচুৱেলি বহুত বেলেগ ন। জেনেৰেলি আমি বহুত সোনকালে আহি পালোঁ থানত। আহি পোৱাৰ কাৰণে আমি ধুনীয়া জেগা এখনেই পালোঁ। কিন্তু এতিয়া লাহে লাহে মই আপোনালোকক দেখুৱাম। এতিয়া জেনেৰেলি ইয়াত ভক্তখন পৰা জেনেৰেলি বহুত মানুহ অহা দেখা পোৱা গৈছে। আৰু জেনেৰেলি ইয়াত মানে লাষ্টত যদি দেৰিকৈ অহা হয়, ইয়াত খাবৰ কাৰণে সুবিধা জেগা নাপায় নেকি? জেগাটো নাপায়, বহুত মানুহ হয়। আৰু মই আপোনালোকক অলৰেডি কৈছোঁৱে, এই থানখন মণিপুৰী থানখন বিশেষকৈ ইমানেই বেছি ফেমাছ ভক্তসকলৰ কাৰণে। এখন আপোনালোকৰ যি মনৰ কামনা আছে, যি বস্তু মনে বিচাৰে মানে সেই মনে বিচৰা বস্তুটো ইয়াত পায়। তেখেতলোকৰ ভক্তসকলৰ বিশ্বাস আছে নহয় জানো? সেইটো আপুনি ক'ব নেকি বাৰু এটা? আপুনি বিশেষকৈ বেছি জানিব থানখনৰ বিষয়ে দুই এষাৰ কৈ দিয়ক। মই থানখনৰ বিষয়ে জানো আৰু মানে বহুত বিশ্বাসী থান, মানে মনে যিটো বিচৰা হয়। মানে এই বৰমুঠনিত বৰ বিশ্বাসী থান এখন আছে। এখন ঘিলামৰ বৰমুঠনি বুলি কয় ন? ঘিলামৰ বৰমুঠনি। ঘিলামৰ পৰা বেছি দূৰ নহয়। ঘিলামৰ পৰা ধেমাজি ৰোডত আহিলে 1 কিলোমিটাৰমান আঁতৰতে এখন থান আছে। জেনেৰেলি আপোনালোকে যদি বিশেষকৈ কিবা মনৰ আশা যদি কিবা পূৰণ হোৱাটো বিচাৰে, তেতিয়াহ'লে ইয়াত আহি পেলাই শৰাই আগবঢ়াব লাগে। শৰাই আগবঢ়োৱাৰ পিছত আপোনাৰ মনৰ কামনা পূৰ্ণ হয় বুলি পূৰ্ণ হ'ব সকলো এটা বিশ্বাস। আৰু তেনেকৈ ফল পাইছে ন, তেনেকুৱা। আৰু এইফালে আমাৰ বোৱাৰী হেৰি কৰি আছে, আলু গুচাই আছে বোৱাৰী। আলু, পিঁয়াজ, জলকীয়া আমাৰ খাদ্যৰ কাৰণে সম্পূৰ্ণ ৰেডি কৰা আছে। আৰু আপোনালোকে যেতিয়া ইয়াত হাঁহ বা কুকুৰা যেতিয়া দিবলৈ আহিব, অকল হাঁহ কুকুৰাও দিব পাৰে নেকি? কুকুৰা পায়। যেতিয়া দিবলৈ আহিব, দিবলৈ অহাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে খাবৰ কাৰণে ধুনীয়া ধুনীয়া জেগা আছে। মই দেখুৱাম গোটেই পৰিৱেশটো। ইয়াতে খাব পাৰিব ধুনীয়াকৈ। আৰু ইয়াত কেৰাহী চেৰাহী একো আনিব নালাগে। ইয়াত কেৰাহী ভাড়াতে পায় ন। কেৰাহী চেৰাহী ইয়াতে ভাড়াত পায়। আপোনাৰ 10-20 টকা দিলে কেৰাহী চেৰাহী চব পাই যাব। অকল খাবৰ কাৰণে আপোনালোকে চাউল, আলু, পিঁয়াজ সেই বস্তুখিনি লৈ আহিলে হ'ল। বোলে আমাৰ জ্ঞানদীপে হাঁহৰ মাংস বনাই আছে। যি গোন্ধ মানে ওচৰ চুবুৰীয়া যিমান মানুহ আহিছে চব মানে গোট খাই আহিছে বুলি ক'ব লাগিব এক প্ৰকাৰে, নে কি জ্ঞানদীপ? কি দিছা অলপ কৈ দিয়া। ইমান ধুনীয়া ধুনীয়া অলপ ট্ৰাইহে কৰিছা নি? হয় নি?
এফালে আইতাহঁত বহি আছে বাহঁত ধোঁৱা খাই মোৰ অৱস্থা বেয়া মানে চকু একেবাৰে ৰঙা হৈ গৈছে তথাপি বহি আছোঁ কিন্তু ভাল লাগিছে বেয়া লগা নাই আমাৰ জ্ঞান দিব মাংস এতিয়া ৰেডি হৈ গ'ল মানে অলপ আমি টেষ্ট কৰি আছোঁ টেষ্ট কৰি মানে কি টেষ্ট কৰি শেষ হোৱাৰ পিছত অন্তিম মুহূৰ্ততে মনত পৰিছে মানে টেষ্টটো অলপ ভিডিঅ' এটা বনাব লাগে এতিয়া দেখুৱাই দিয়া আকৌ বঢ়িয়া বনাইছে আৰু মাংস চব্জি বনি আছে ধুনীয়াকৈ মাংস হ'ব হ'ল আৰু নমাম মাংস হ'ব খাবও হ'ল মানে চুবাই আছোঁ বৰ ফাৰ্ষ্ট ক্লাছ বনাইছে মানে ঠিক আছে বঢ়িয়া আপোনাৰ কেনেকুৱা পাইছে কওক বহুত জ্ঞান দিব মাংস বহুত ধুনীয়াকৈ বনাইছে আমাৰ ল'ৰাটো ধুনীয়া কওক উঠিছে এফালে আইতা এগৰাকী আহিছে তেখেতো আহিছে ইয়ালৈ আইথানলৈ শৰাই দিবৰ কাৰণে তেখেতে বিশেষকৈ আইথানলৈ পায়স বনাই আছে পায়স বনাই পায়সটো তেওঁলোকে আগবঢ়াই দিব কিন্তু মই ভাবিলোঁ এতিয়াতো যিহেতু খোৱা বোৱা হ'বই তাৰপিছতে সেইকাৰণে মই আপোনালোকক অকণমান আমাৰ আইথানখন অকণমান সম্পূৰ্ণ পৰিৱেশটো অলপ দেখুৱাই দিম বুলি ভাবিছোঁ এইটো হ'ল আমাৰ হেৰিটো মেইন আইথানৰ মন্দিৰটো আৰু এইফালে আপোনালোকৰ ইয়াত ভাত বনোৱা মেলা কিবা কিবি কৰিবৰ কাৰণে ইয়াত চৌকেহী আছে এবাৰ ভিতৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ এয়া বাল্টি চাল্টি আপোনালোকৰ ইয়াত খানা খাবৰ কাৰণে শৰাই হাঁহ বা ছাগলী যিকোনো বস্তু আপোনাৰ মনৰ কামনা পূৰ্ণ হ'বৰ কাৰণে যিটো বস্তু আগ কৰি দিয়ে আগ কৰি দিয়াৰ পিছত ইয়াত খাবৰ কাৰণে যি বস্তু লাগে সকলো ধৰণৰ বস্তুবোৰ পাই যাব আৰু এইটো হ'ল মেইন মন্দিৰটো আইথানখন এইফালে এখন থাপনা আছে ইয়াত আপোনাৰ ধূপ ধানি জ্বলাব পাৰিব ধুনীয়াকৈ এইটো এটা ধুনীয়াকৈ ইয়াত ধূপ ধানি জ্বলাই পেলাই আপোনালোকে ইয়াত শৰাই আগবঢ়াব পাৰিব এইটো হ'ল মেইন মন্দিৰস্থল ইয়াত খুব পাৰ চৰাই দেখিবলৈ পোৱা যায় পাৰ চৰাই আছে ৰাজহাঁহ আছে পৰিৱেশটো খুব এটা ধুনীয়া পৰিৱেশ আহল বহল পৰিৱেশ আৰু যথেষ্ট ভক্তসকল ইয়াত আমি অহা দেখা পোৱা যায় কিন্তু আজি কিন্তু মানুহ খুব কম আজি অহা দেখা নাই এইফালে এজোপা ফ্ৰণ্টতে আছে ডাঙৰ জুই গছ এজোপা আছে এজোপা আপোনাৰ সম্পূৰ্ণ এবাৰ পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ এইটো হ'ল মেইন আইথানখন মেইন মন্দিৰটো এইটো আৰু এইফালে বহুত ডাঙৰ পৰিৱেশ হয় ইয়াত আহি আজাৰ দিছে আপোনালোকে আহি খাওঁ বুলি ক'লে খাব পাৰিব এইফালে পাছফালেও বহুত ডাঙৰ এৰিয়া হয় আৰু এইফালে ছাগলী দেখিছে ছাগলী হয়তো কোনোবা আগ কৰি থৈ পেলাই ইয়াত ছাগলী আপোনাক খাই যাব পাৰে যিটো বস্তু আগ কৰি থয় এই বস্তুটো আপোনালোকে ইয়াত দান দি থৈ যাব পাৰে ইয়াত ছাগলী ফুট লগাই আমি দেখা পোৱা হৈছে এইফালে যিমানবোৰ ঘৰ আছে যিহেতু ইয়াত বহুতো বেছি ভক্তসকলৰ আগমন হোৱা দেখা পোৱা যায় কিন্তু আজি মানুহ খুব কম কিন্তু এইবোৰ জেগাত সকলো এনেকৈ আহি পেলাই ইয়াতে আপোনালোকে ৰান্ধি বহি খাব পাৰে ধুনীয়া সুবিধা আছে কোনো টেনশ্যন নাই পানীৰ পৰিৱেশো আছে কিন্তু আজি মোৰ এখন সৌভাগ্য হ'ল মোৰ যিহেতু মই ক'লোৱে মই ভাড়াত আহিছিলোঁ গাড়ীখন ভাড়াত আহোঁতে মোৰ নিজৰো আজি মা থানখন পদুমণি থানখন মই আজি দৰ্শন কৰিবলৈ সৌভাগ্য হ'ল এই ভাড়াটোৰ কাৰণে সমগ্ৰ পৰিৱেশটো দেখুৱাই আছোঁ এইফালে এটা বহুত আহল বহল পৰিৱেশ মানে গোটেই কেম্পাছটো মই এবাৰ আপোনালোকক দেখাবলৈ চাইছোঁ বহুত আহল বহল পৰিৱেশ ইয়াত মানে আপোনালোকে যেতিয়া আহিব নিশ্চিন্ত মতে খাই বৈ আপোনালোকৰ ধুনীয়া সুকলমে গোটেই ফেমিলি আহি খাই বৈ ধুনীয়াকৈ আজাদি হৈ যাব পাৰিব খুব ধুনীয়া এটা পৰিৱেশ আৰু তেতিয়া দিনৰ পৰা এটা লোকবিশ্বাস চলি আহিছে যে যেতিয়াৰ পৰা এটা বিশ্বাস চলি আহিছে যে বহুত বছৰ আমি জন্ম হোৱা আগৰ পৰা এখন থান ইয়াত আছে আৰু তেতিয়াৰ পৰা মানুহসকলৰ বিশ্বাস আছে যে ইয়াত আপোনালোকৰ যি আপোনাৰ মনৰ কামনা হ'বৰ কাৰণে যি শৰাই ভাগ আগবঢ়াই বা যিকোনো বস্তু যদি আপোনালোক আগ কৰে তেতিয়া আপোনালোকে ইয়াত মনৰ কামনা পূৰণ হোৱা দেখা পোৱা যায় আৰু তেনেকৈ তেতিয়াৰ পৰা চলি আহিছে খুব আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ ভিতৰত খুব এখন বিশ্বাসযোগ্য এখন থান এখন থানত যেতিয়া আপোনালোকে মনৰ কামনাৰ কাৰণে মনে যদি কিবা এটা বিচৰা বস্তু দিয়ে ইয়াত সকলো সফল হয় আৰু মানে সফল হোৱা দেখা পোৱা যায় গতিকে আৰু অলপ মই দেখুৱাই দিওঁ পৰিৱেশটো এইফালে আমাৰ অলৰেডি বনোৱা মেলা ৰেডি হৈ আছে আমাৰ খানা ৰেডি হৈ গ'ল আইথানৰ কাৰণে যি হাত আজি আগবঢ়াইছিলে মই আপোনালোকে ক'লোঁ হাঁহটো ইয়াতে খাই যাব পাৰে আপোনালোকে এৰি থৈ যাব পাৰে অলৰেডি আমাৰ ভাত ৰেডি হৈ গ'ল এইফালে বাঢ়ি আছে এইফালে মাংস চব্জি দেখিছে ধুনীয়াকৈ বাঢ়ি আছে এইফালে বহিছে বাহঁত বহিছে এইফালে ৰান্ধনি বনাইছে বেলেগে আকৌ মানে আমাৰ ইনষ্টলমেণ্টত আছে বিলনীয়া বেলেগ ইনষ্টলমেণ্ট পানী দিব বেলেগে আলু কুটিছে বেলেগে চব মানে চেপাৰেট কোনো এনেই থকা নাই চবেই কষ্ট কৰিছে খাই যায় মানে ধুনীয়াকৈ আমি এতিয়া খোৱা বোৱাত লাগোঁতো আপোনালোকক নেদেখোঁ হয়তো মুখ চুখ লাগিব পাৰে নে কি গতিকে আমি খাই বৈ লওঁ খাই বৈ আজৰি হৈ আমি পাছত আমি আকৌ দেখুৱাবলৈ চেষ্টা কৰিম মানে শেষত মই এটা কথা ক'ম আপোনালোকক যদি মনে বিচৰা বস্তু পাবলৈ বিচাৰে তেতিয়াহ'লে ইয়ালৈ আহক আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব